হে গাইজ কি কম ক'বলগীয়া মোৰ একোৱে নাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল গাইজ আজি আমি ক'ত আছোঁ আপোনালোকে গম পায় নেকি আজি আমি আছোঁ যিখন ঠাই নেকি গুৱাহাটীৰ সকলোৰে বিখ্যাত ভাৰতৰ ৩ নম্বৰ টলেষ্ট নেশ্যনেল ফ্লেগ আৰু গাইজ কি কম সঁচাই বহুত ভাল লাগি আছে গাইজ সঁচাই বহুত ভাল লাগি আছে গাইজ বহুত ভাল লাগি আছে কি কম মানে এই এনেকুৱা আল্টিমেট ভিউ যিখন ঠাইত নেকি আপোনালোকক লৈ আহিছোঁ সেইখন ঠাইতে আপোনালোকক সকলো গুৱাহাটী ভিউ চাব পাৰিব চাওক আপোনালোকক লৈ আহিছোঁ আৰু আমি আহিছোঁ সেইখন ঠাই হ'ল ইণ্ডিয়ান থাৰ্ড টলেষ্ট নেশ্যনেল ফ্লেগ চ' গাইজ চাব পাৰে যিখন নেকি আমাৰ ভাৰতৰ 3rd নম্বৰ পজিশ্যনত আছে ই ওখ 319.5 ফুট আৰু এইটো অপেনিং হৈছিল 2018 চনত 2 অক্টোবৰ তাৰিখে কি কম বহুত ভাল লাগি আছে গাইজ আপোনালোকে যিখন ঠাইত নেকি সন্মুখত চাব পাৰিছে সেইখন ঠাই বহুত ডাঙৰ মন্ত্ৰী MLA আহি ইয়াত ভাষণ দিয়ে আৰু 2 অক্টোবৰ তাৰিখে মানে পতাকা উত্তোলন কৰে আৰু ইয়াত কিছু সময় মুহূৰ্ততে ভাষণ দিয়ে তো সেইটো ভাষণ দিয়া এইটোৱেই বহুত ভাল লাগিছে বহুত ধুনীয়াকৈ সজাইছে ইয়াৰ সন্মুখত আছে গাইজ আপোনালোকে চাব পাৰে গান্ধী মিউজিয়াম যিখন গান্ধী মিউজিয়াম নেকি আমাৰ ইন্দিৰা গান্ধীয়ে উদ্বোধন কৰিছিল 1970 চনত 2 অক্টোবৰ তাৰিখে কি কম গাইজ সঁচাই বহুত ভাল লাগি আছে আৰু আপোনালোকে যদি গুৱাহাটী আহে তেনেহ'লে আপোনালোকে এইটো পইণ্ট আহিবলৈ নাপাহৰিব গাইজ এইখন পইণ্টত উঠি আপোনালোকক সকলো গুৱাহাটীখনৰ ভিউ আপোনালোকে চাব পাৰিব আপোনালোকক আহিব এনেকুৱা এনজয় আপোনালোকক লৈ যাব আৰু মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা হয় হিষ্টৰিকেল আপোনালোকে ইয়াত আহি সকলো চাব পাৰিব আৰু ইয়াত আছে মহাত্মা গান্ধী ইয়াত আহিছিল দুবাৰ আহিছিল এবাৰ আহিছিল 1922 চনত আৰু এবাৰ আহিছিল 1946ত আৰু ইয়াত অহাৰ মানে স্মৃতি কিছুমান ৰৈ আছে মানে ইয়াত খোৱা বিচনাও আছে আৰু ইয়াৰ কিবাকিবি কিতাপো আছে আৰু বহুত কিবাকিবি সন্নিয় পাহাৰৰ ওপৰত অৱস্থিত মানে গান্ধী মন্দিৰটো ইয়াৰ পৰাই গোটেই গুৱাহাটীৰ এটা আল্টিমেট ভিউ পোৱা যায় আৰু ইয়াতকৈ বেছি মজাৰ ভিউ আপুনি এই গুৱাহাটীত ক'তো নাপাব আপুনি য'তে নাযাওক কিয় মই জীৱনত দেখা নাই এটা বঠা তাতে আকৌ পাহাৰৰ ওপৰত সন্মুখত হৈছে হিষ্টৰিকেল প্লেচ মহাত্মা গান্ধী নিজে অহা জাগা বহুত সময় পিছত আকৌ লগ পালোঁ গাইজ কি কম গুৱাহাটী এইখন পইণ্টত আহি বহুত ভাল লাগিছে মানে ক'বলগীয়া মোৰ একোৱে নাই বহুত ভাল লাগিছে আপোনালোকে যদি গুৱাহাটী আহে তেনেহ'লে আপোনালোকে এবাৰ চাই যাব যিখন ঠাইত নেকি আপোনালোকে সকলো গুৱাহাটী ভিউ চাব পাৰে তো গাইজ আজি আপোনালোকক যিমানখিনি দেখুৱাইছোঁ মানে এতিয়া বন্ধ হৈ আছে ভিতৰত কাম চলি আছে তো আকৌ এবাৰ আপোনালোকক লৈ আহিম ধুনীয়াকৈ ভালদৰে আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকক প্ৰমিছ দি কৈছোঁ তো গাইজ এইখিনি আছিল ভিডিঅ' মানে ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত ধন্যবাদ বহুত কষ্ট লাগিছে আপোনালোকে ছাবস্ক্ৰাইব নকৰিব মানে কৰি দিয়ক উল্টাকৈ কৈছোঁ মানে কৰাৰ কাৰণে কৈছোঁ এইটো কথা তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বাকী ভিডিঅ'বোৰ যিমান আছে আশীৰ্বাদ চব ভিডিঅ'কেইটা চাওক কাৰণ গুৱাহাটীৰ পৰা ফালি দিয়াকৈ ভিডিঅ' বনাইছোঁ আমি তো ষ্টে গ'ল বাই